ৰাতিৰ ভাত খাজ খাবলৈ আজি শিপিনীজনীয়ে যিকেইটা আইটেম ঠিক কৰিছে সেইকেইটা দেখিলে আপোনালোকৰো যে জিভাৰ পানী নপৰিব তাক মই গেৰাণ্টি দিব নোৱাৰো। কিন্তু ভিডিঅ'টো শেষলৈ যোৱাৰ আগতে ব'লক তেন্তে ভিডিঅ'টো প্ৰথমৰ পৰা আজি আৰম্ভ কৰোঁ। মাহঁতে কোৱা মতে এই ভাগ হেনো চাইনিজ খাদ্য আৰু পেকেটত লিখা মতে এই ভাগ বনাবলৈ মাত্ৰ 2 মিনিটহে সময় লাগে। আপোনালোকে 2 মিনিটত পাৰে নে নাই নাজানো, মোৰ শিপিনীজনীক আকৌ এই ভাগ বনাবলৈ 10 পৰা 15 মিনিট সময় লাগে। যদি আপোনালোকে মোৰ গেঞ্জিটোৰ ফটাখন দেখিছে তেতিয়া মই কৈছো আপোনালোকৰ চকুৰ পাৱাৰ ঠিকেই আছে, আৰু যদিহে নেদেখিলে তেতিয়া ভিডিঅ'টো বেক কৰি চাবলৈ দৰকাৰ নাই, ভিডিঅ'টো শেষ হ'লে আকৌ এবাৰ চাই। আজিৰ ভিডিঅ'টোত মই দিনটোতনো ঘৰত কি কৰি থাকো তাকেহে দেখাইছো। দিনটোৰ বেছিভাগ সময় শুনজনীৰ লগতে কথা। কালিলৈ 4th গ্ৰেডৰ পৰীক্ষা আছে। দেওবাৰ দিন যিহেতু ইণ্টাৰনেটৰ লগতে হেনো বজাৰো বন্ধ। ভাতৰ লগত চব্জি বনাই খাবলৈ হেনো একোৱে নাই। মোক সেইকাৰণে কৈ আছে মোনাখন লোৱা আৰু বজাৰলৈ। কিন্তু মাকে জীয়েকক ভাতেই খুৱাইছে নে চুলিয়ে কাটিছে একো ধৰিবই। গামোচাখন তাই যেনেকেহে দি লৈছে, নাপিতে কেতিয়াবা চুলি কাটিলেও তেনেকে দি নলয়। বাৰু দিয়ক, মাকে জীয়েকক ভাত খুৱাই থাকিল, মই মোৰ ৰঙা ঘোঁৰাটো লৈ তিতাবৰলৈ গৈ থাকিল। আৰু এইকেইদিন ক'ৰবালৈ গ'লে পকেটত 10 টকা 20 টকা ৰখাটো বাধ্যতামূলক। কোনে কেতিয়া ক'ত আপোনাৰ ভাগ্য পৰীক্ষা কৰিবলৈ বহীখন উলিয়াই দিয়ে ধৰিবই নোৱাৰি। আমাৰ ফালৰ পৰা গ'লে তিতাবৰ নোপোৱাৰ আগতে প্ৰথমতে বেছিকখন আৰু ৰজা ঘৰিয়াই সেইখিনিতে অট'মেটিক টেলাৰ মেচিনটো বহাই থৈছে। যিমানে মন যায় সিমান আপুনি খচখচীয়া নোট উলিয়াই ল'ব পাৰে। আৰু তাৰ পৰা উলিওৱা নোট কেইখন খৰচ কৰিবলৈ নগালি তেলৰ টেংকি এটাও আছে। বাৰু দিয়ক, মই মোৰ ঘোঁৰাটোক পানীকণ খুৱাই ল'লো, তাৰ পাছত ডাইৰেক্ট পাচলি বজাৰলৈ ধনিয়া পুদিনাকে আৰম্ভ কৰি এসপ্তাহলৈ যি পাচলি দৰকাৰ হয় সকলোবোৰে লৈ ল'লো। আৰু পাচলি বজাৰৰ পৰা উঠি লোকেল মাছৰ বজাৰত সোমাই মিছা মাছকে আদি কৰি দনিকণা মাছকো লৈ ল'লো। এইভাগ আকৌ আপোনালোকে খাই কেনেকুৱা পায়? মই আকৌ ফ্ৰাই কৰিলেহে ভাল। ৰাতি যিহেতু ভাত খোৱা দেৰি হ'ব, বেছিকৈ ৰেল আলিৰ কাষতে ঘুগুনি পকৰি খাই ল'লো। ককাৰ দোকানত সোমাই কোলা জংঘলৰ লগতে জগমগ এপেকেটো লৈ ল'লো। আজি ঘৰলৈ গৈ শিপিনীয়ে তাঁত বাতি কৰি থাকোতে গোটেই ঘৰখন জগমগাই দিলে। বাৰু দিয়ক, ককাৰ দোকানৰ পৰা ওলালো, তাৰ পাছত ডাইৰেক্ট আহি বিৰাজ দা দোকানত ছাগলী গাহৰি যি আছে তাকে লৈ ডাইৰেক্ট ঘৰলৈ বুলি আহিলো। এতিয়া যিটো আইটেম মই বনাবলৈ লৈছো সেইটো ৰং ধোৱা পানীকণ খোৱা সকলৰ কাৰণে প্ৰিয় খাদ্য। প্ৰথমতে ব্ৰইলাৰখিনি বইল কৰিলো আৰু তাৰ পাছত নখেৰে চিকুটি সৰু সৰু টুকুৰা কৰিলো। এইখিনিলৈকে চাই চাগে সকলোৱে গমেই পাইছে কি বনাব খুজিছো। মই আকৌ ৰং ধোৱা পানীৰ লগত নহয়, ভাতৰ লগতহে খাম। চিকুটি হোৱাৰ পাছত কেৰাহীখনত অকমান তেল দি ফ্ৰাই কৰিলো আৰু তাৰ পাছত ধনিয়া পদিনাকে আদি কৰি সকলোবিলাক মিক্স কৰিলো আৰু সদৌ শেষত নেমু ৰসখন মিহলাই ভাতৰ লগত খাবলৈ ঠিক কৰিলো। পিছে ভাত খাওঁতে আজি শিপিনীয়ে কি ঠিক কৰিলে আপোনালোকে চাই। মিছা মাছৰ সঁচা ৰেচিপিটো কেনেকে বনাই জানে যদি আপোনালোকে তলত কমেণ্ট কৰি দিব। অন্য এটা ভিডিঅ'লৈ মই আকৌ আহি আছো। আজিলৈ তেন্তে ধন্যবাদ।